সেই সময় আছিল 42 চনৰ 42 চনৰ আন্দোলন ঠাইডোখৰ আছিল শোণিতপুৰ জিলাৰ গহপুৰ থানা ব্ৰিটিছৰ গণনা কৰা সেই সময়ৰ তাৰে স্থানীয় এগৰাকী যুৱতী কনকলতা তাই তাৰে স্থানীয় ৰাইজক লগত লৈ গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ অকলে আগবাঢ়িছিল সেই সময়ত তাইৰ বয়স কিমান আছিল নাজানো ককা আৰু সেই সময়ত তাইক মূলভাৱে সহায় কৰিছিল মুকুন্দ কাকা ঘৰৰ অনুমতি নথকা স্বত্বেও তেওঁলোকে অতি সাহসেৰে অকণো নভবা নিচিন্তাকৈ ব্ৰিটিছৰ বিপক্ষে যুঁজ কৰিবলৈ আগবাঢ়ি গৈছিল তাৰপিছত কি হ'ল জানো তাৰপিছত আৰু একো যোৱাক নাবাঢ়িবি নহ'লে গুলি কৰি দিম চলোৱা গুলি আমি ভয় নকৰো চোৱা তোমালোকে আমাৰ কথাত মান্তি হয় ইয়াৰ পৰা সোনকালে আঁতৰি যোৱা এয়া ইংৰাজ চৰকাৰৰ হুকুম বিনা অনুমতিত গহপুৰ থানাত প্ৰৱেশ কৰিলে অতৰ্কিতে গুলি চালনা কৰা হ'ব তোমালোকৰ ৰঙা চকুলৈ আমি ভয় নকৰো তোমালোকে আমাক বাট এৰি দিয়া আমি গহপুৰ থানাত তিৰংগা পতাকা উৰুৱামেই উৰুৱাম ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ৰাইজ আপোনালোকে ভয় নকৰিব আমি কৰিম অথবা মৰিম ইনকলাব জিন্দাবাদ ভাৰত মাতা কি জয় আপোনালোক ওলাই আহক আমি আগুৱাই যাওঁ ৰবা এয়া শেষবাৰৰ বাবে কৈছো আৰু এখোজো আগ নাবাঢ়িবা বন্দে মাতৰম ৰবা বন্দে মাতৰম বন্দে মাতৰম ইনকাম জিন্দাবাদ জিন্দাবাদ ফায়াৰ ঘপকৈ সেই পৰিস্থিতিটোৰ মাজলৈ সোমাই গ'ল অসমৰ দৰে ভাৰতৰ অন্যান্য ঠাইতো তেনেকুৱা অনেক পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই সময়ত তহঁতে নিশ্চয় জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে শুনিছোঁ আমি পঢ়িবলৈ পাইছোঁ যে জালিয়ানৱালাবাগত তেতিয়া সেই সময়ত আন্দোলন হওঁতে বহুতো নিৰীহ লোক এনেই মৃত্যুৰ মুখত বৰ ভয়ানক আছিল এতিয়া সেইবোৰ বাদ দে আমি সকলোৱে মিলি সেই স্বাধীনতা সংগ্ৰামত শ্বহীদ হোৱা
মহান শ্বহীদসকললৈ এটি গীতেৰে সোঁৱৰণি জনাওঁ। কোনটো গীত ককা? কিয় মই যে প্ৰায়ে গুণগুণাই থাকোঁ। এ মেৰে वतन के लोगों जरा आँख में भर लो पानी जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी है मेरे वतन के लोगों जरा आँखों में भर लो पानी जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी है मेरे वतन के लोगों जरा आँख में भर लो पानी जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। Yes, na?